আশা কৰিছোঁ সকলোৰে দিনবোৰ যাতে ভালে কুশলে যায়। তো ধৰক আজি মই গোটেই মোৰ দিনটো কি কৰোঁ কি নকৰোঁ গোটেই দিনটো মই কভাৰ কৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতেতো এইবোৰ নকৰোঁৱে বাৰু, মোৰ পানী খাই থকাৰ ইমান অভ্যাস নাই, কিন্তু এতিয়া আইতাই কৈছে ৰাতিপুৱাৰ সময়ত কুহুমীয়া গৰম পানী খালে হেনো ভাল, তাকো কিভাৱে নাজানো, মুখ নোধোৱাকৈ খাবলৈ কৈছে। তো পাহৰি থাকোঁ কেতিয়াবা মাজতে। তো কুহুমীয়া গৰম পানী খালে ভাল বুলি কৈছে যিহেতু খাওঁ আৰু। ভালো লাগে ৰাতিপুৱা গৰম পানী এগিলাচ খাই ল'লে। তো এতিয়া মই ব্ৰাছ কৰি লওঁ, তাৰপিছত লগ পাম। এইজোপা নেমু গছ, এইজোপা গছৰ এটা কাহিনী আছে দেই। এই সৰু থাকোঁতে মই দেউতাই সদায় দিয়া দেখোঁ, ফুটছাই দিয়া দেখোঁ, জুই ধৰি পেলাই যেতিয়া ছাইটো ঠাণ্ডা হৈ যায় তেতিয়া গছজোপাৰ গুৰিত দিয়ে। তো মই দেউতাকে দেখি পেলাই এদিন কি কৰিলোঁ, ফুটছাইখিনি গৰম হৈ আছিলে, দেউতা কামত গুচি গ'ল। তাৰপৰা মই ভাবিলোঁ দেউতাইও দিয়ে যেতিয়া বোলে আজি দিবলৈ পাহৰিলে মই দি দিওঁ। এইজোপা টেঙা গছৰ গুৰিত গৰম ফুটছাই আনি দি দিলোঁহি। পিছত দেখিছোঁ গছজোপা গোটেইজোপা মৰি গ'ল। মোৰ এতিয়াও মনত পৰিলে বহুত হাঁহি উঠে। তাৰপিছত এইজোপা আকৌ নতুনকৈ ওলাইছে। আপোনালোকে কোনোবাই এনেকুৱা কৰিছে নেকি বাৰু মোৰ নিচিনা? আৰু এয়া চব ভোট জলকীয়া। ভোট জলকীয়া খাই মই বহুত ভাল পাওঁ, আপোনালোকেও ভাল পায় চাগে নিশ্চয়। আৰু এয়া লাগিছে ভাত কেৰেলা। যোৱাবাৰ ভাত কেৰেলা খোৱা মানুহ ইয়াত ইমান মই নাছিলোঁ যে, সেইটো কাৰণে বহুত লাগিলে। এইবাৰ এয়াহে, দেখিছেনে নাই জানো। সেয়া চাওক, এইটো এটা দুটা তাৰপিছত এয়া ইমানকৈ লগা নাই এইবাৰ, হ'লেও এসাঁজ খালোঁ বাৰু এইজোপা গছৰে। আৰু এয়া হৈছে ভোট জলকীয়া। তো ইয়াত দেউতাই মোলৈ আজি আনিছে পেষ্ট্ৰি, তাৰপাছত লালমোহন। বহুত খাবলৈ মন গৈ আছিল। তো এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ, চিৰা গাখীৰ আৰু লালমোহনৰ সৈতে। তো এতিয়া ব্ৰেকফাষ্ট কৰি হৈ গ'ল যেতিয়া মই মাছ বাছি আনিছে বুলি ভাবিছিলোঁ, কিন্তু মানে অকল ওপৰৰ বাকলিটোহে গুচাই দিছে। বাকী এয়া কৰিবলৈ আছে, তাকে মই কৰি লওঁ। আপোনালোকেও চাই থাকক। মোৰ লগৰ সকলোৱে ভাবে কি মই বোলে কাম নকৰোঁ, কিন্তু এতিয়া চবেই চাব আৰু মই কেনেকৈ মাছ বাচিছোঁ। তো চাই থাকক আপোনালোকেও, মই বাচি আছোঁ। তেতিয়াহ'লে এয়া মাছ বাছি হৈ গ'ল। এতিয়া মই ধুই লওঁ মাছখিনি। এতিয়া মাৰ কাম আছে, মাছ ফ্ৰাই কৰিব। এয়া
তেতিয়াহ'লে এতিয়া এয়া মায়ে পাতি মাছ ফ্ৰাই কৰি থাকক, মই গা ধুই আহোঁগৈ। বহুত সময় হৈ গ'ল। তো আহি দেখাম মাছ কিহেৰে বনায়। এতিয়ালৈকেতো শাকৰ যোগাৰ হোৱা নাই বাৰু, বাৰীতে বিচাৰিব লাগিব আৰু। তেতিয়াহ'লে মই গা ধুই আহি লগ পাম, বাকী দেখাম কি হয় কি নহয়। আজি গোটেই দিনটো আছোঁ, তো ভিডিঅ'টো চাই থাকিব পূৰাকৈ, স্কিপ নকৰি। মই গা ধুই আহিলোঁ আৰু এতিয়া চব কৰাৰ আগত মই ধূপ চাকি জ্বলাই লওঁ। তো ব'লক আপোনালোককো দেখাওঁ আজি। ধূপ চাকি জ্বলোৱা হৈ গ'ল। তাৰপিছত ব'লক এতিয়া মই অলপ চিধা দেখুৱাইছোৱে। যি বাটেৰে নহওক মই বেয়া পাওঁ জানো। নোখোৱা বস্তুবোৰ খাবলৈ লৈছোঁ আৰু এতিয়া দেই। এয়া মোৰ ঘিউ দিয়া গাখীৰ, যিটো খাই মই বহুত বেয়া পাওঁ, কিন্তু উপায় নাই, এতিয়া খাইছোঁ আৰু। ল'ৰা ছোৱালীখিনি খাবই লাগিব, চবেই কৈ থাকে খালেহে ভাল বুলি, সেইটো কাৰণে মই এতিয়া খাই লওঁ, অলপ পিছত পাপা। এতিয়া অলপ ভোক লাগিছে মোৰ, সেইকাৰণে ভাবিলোঁ মেগীকে খাই লওঁ। চাব, মই মেগী বনোৱাৰ ৰেচিপি মই যেনেকৈ বনাওঁ আগত এটা ভিডিঅ' মই দি থোৱা আছে, যদি আপোনালোকৰ মন যায় তেতিয়াহ'লে চাই ল'ব। মই ডেছক্ৰিপশ্যনত মই লিংক দি দিম আগৰ ভিডিঅ'টোৰ। এতিয়া মই বনাই লওঁ। এয়া আমাৰ মেগী ৰেডি। যদি ভাল লাগিছে তেতিয়াহ'লে মই আগত বনোৱা মেগীৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব কেনেকৈ বনাইছিলোঁ। তো তেতিয়াহ'লে আমি খাই লওঁ এতিয়া, তাৰপিছত শাক বুটলিবলৈ যাম, আপোনালোককো দেখাম ক'ৰ পৰা বুটলিম, কি কৰিম। বহুত ৰ'দো দিছে আজি, আগতে খাই লওঁ। আহিছোঁ আমি শাক বুটলিবলৈ, যেনে তেনে এইকেইডাল কি চাওঁ, এইটো কিবা নল টেঙা, এইটো নল টেঙা আৰু মাটি কান্দুৰি, সেই দুটাই পাইছে। আৰু চাব লাগিব ইয়াতে ক'ৰবাত, অঁ এয়া বৰ মানিমুনি। এইটো ৰুইছে দেউতাই ভোট জলকীয়া পুলি, লাগিব আৰু অলপ দিনৰ পিছত। আমাৰ ইয়াত একো পাচলি খেতি কৰিব নোৱাৰি, কাৰণ বান্দৰে গোটেই সোপা এনেকৈ লৈ যায়। সেইদিনা মই যে দেখাইছিলোঁ এতিয়া ভোট জলকীয়া আজি অলপ দিনৰ আগত গোটেই গছজোপা ভাঙি পেলালে সিহঁতি, থকাকেইটা ছিঙি আনিলোঁ, এইকেইটা এইটো নতুনকৈ লাগিছে বাৰু। সিহঁতৰ পৰা একোৱে ৰাখিব নোৱাৰি, চব খাই পেলাই, নাখালেও নষ্ট কৰে ছিঙি গোটেই সোপা। সেইটো কাৰণে এতিয়া একোৱেই নাই বাৰীত, অকলে ঘাঁহ সোপাহে আছে আৰু। মই আহিছোঁ ঢেকীয়া বুটলিবলৈ।
এইকেইডালে কি হ'ব বাৰু চাওঁচোন। কেৰাহীখনৰ তলতে আৰু ঘূৰি ফুৰিব এইকেইডাল শাক আজি। এয়া মা শাকৰ পাচিলৈ ৰখি আছে। এয়া এইফালে বৰমাক খুজিছে, এইটো কি বুলি কয় অ' মা কি শাক লৈছা? এইটো কি লৈছে? নল টেঙা শাক। সেয়া এইটো লোৱা, লৈ যাব। সেয়া গোট নাখাব বুলি কৈছোন, গোট খাই গ'ল। এয়া এজোপা খুদ জলকীয়া লাগিছে। ভাল লাগে বাৰীত লাগিলে এনেকৈ বস্তু ছিঙি পেলাই, কিন্তু আজিকালি আমাৰ ইয়াত একোৱে কৰিব নোৱাৰি, যি হয় নিজে নিজে হৈছে আৰু এইকেইটা। এজোপা মাৰ ঘৰত লাগিছে টেঙামৰা। সেইদিনাখনি আহি ছাগলীয়ে গোটেই আগবোৰ খাই থৈ গ'ল মানে। শাক নহ'ব বুলি ভাবি ঢেৰ গোট খালেগে। এইটো ডাবৰত আকৌ বেলেগ একো নাই দেই, এয়া মাছ ফ্ৰাই কৰিছিলে যে আপুনি নিমখ হালধি সানি, সেইটো ডাবৰ কৈ দিছোঁ, ভাবিব পাৰে ন নহ'লে এইবোৰ কিহত কাটিলে বুলি। শাক কাটি মেলি হৈ গ'ল, এতিয়া বনাব। ৰেডি কৰিছে আৰু বনাবলৈ। সেই আমাৰ তাত বনাই আছে, মই ইয়াৰ পৰাই ভিডিঅ' কৰিছোঁ। সেইয়া পুৰা বনাইছে শাকৰ জোল। নাতিনীয়েকৰ খাবলৈ মন গৈছে। নাতিনীয়েক বাৰু এতিয়ালৈকে অহা নাই আৰু 4 মাহৰ পিছত আহিব, হ'লেও নাতিনীয়েকৰ খাবলৈ মন গৈছে মাছৰ জোল। নাতিনীয়েকৰ বাহানা লৈ ময়ো খাম আৰু বনাই আছে। এইটোৱে হৈছে মেইন বস্তু শাকৰ জোলৰ লগত খোৱা। দেখাত কিমান ধুনীয়া লাগিছে ন? ভাল লাগিছে নে বাৰু ক'বচোন আপোনালোকেও। কমেণ্ট কৰি জনাব দেখাত কেনেকুৱা লাগিছে, খাবলৈ কেনেকুৱা লাগিব বাৰু, দেখিও গম পাই নহয় অলপ চলপ। আমাৰ মায়েনো কেনেকুৱা বনাইছে। তেতিয়াহ'লে এয়া ভাতৰ দালি মুখৰ আগত লৈ মেলি ৰখি আছোঁ, সোনকালে খাই লওঁ। খাই ভিডিঅ' কৰিব নোৱাৰোঁ দেই, বহুত বেছি নাখাওঁ, কিন্তু জোখৰটোৱে খাম। হ'লেও খাই থাকোঁতে ভিডিঅ' কৰি বহুত অশান্তি লাগে, এনেকুৱা নালাগে যে ভাত খাইছোঁ, তেনেকুৱা যেন নালাগে। সেইকাৰণে খাই লওঁ, খাই হোৱাৰ পিছত লগ পাম। ত' আপোনালোক সকলোৱে দেখিলে
আজি আমি দিনত কি কৰিলোঁ, কেনেকৈ শাক বুটলি আনিলোঁ, ক'ৰ পৰা কি যোগাৰ কৰিলোঁ। তো খাবলৈ বহুতেই ভাল হ'ল মাছৰ টেঙা জোলকণ। তো যদি ভাল লাগিলে আপোনালোকৰ তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ এইটো ভ্লগ ইমানতে মই সামৰিছোঁ। পুনৰ এটা লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।